নমস্কাৰ, অন্য এটা ভিডিঅ' আৰম্ভ কৰিছোঁ RD ব্লগ চেনেলটিৰ। বলকচোন আমি বীজ ফাৰ্মলৈ যাওঁ আৰু এনেদৰে দলগাই দি এনেদৰে আমি গৈ আছোঁ বীজ ফাৰ্মলৈ। যিহেতু বহুত গৰম আৰু গৰমৰ কাৰণে আমি বীজ ফাৰ্মত গৈছোঁ। তাতে বহুতো গছ গছনি আছে, তাতে আমি বহিম আৰু এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাজে এনেদৰে আমি গৈ আছোঁ। যিহেতু আহি পাইছোঁৱে আৰু বেছি দূৰ নহয়, দলগাঁৱৰ পৰা প্ৰায় আধা কিলোমিটাৰ হ'ব আৰু দলগাঁৱৰ পৰা আধা কিলোমিটাৰ হ'ব আৰু আমি আহি পাইছোঁ। আৰু যিহেতু ক'ব লাগিব যে আজি বহুত গৰম আৰু গৰমৰ কাৰণে আহি পাইছোঁ এই বীজ ফাৰ্মত। আৰু বীজ ফাৰ্মৰ সেউজীয়া পৰিৱেশ লগতে বিভিন্ন আঙুৰ আমি একেলগে খাম। আহি পালোঁ ইয়াতে বীজ ফাৰ্মত। এতিয়া আমি দাদা আছে, প্ৰাগ নিউজত কৰে, জ্যেষ্ঠ সাংবাদিক। এই আঙুৰ লৈ আহিছোঁ, আঙুৰ খাম আৰু মোৰ এই RD ব্লগ চেনেলটোৰ যদি ভিডিঅ'সমূহ আপোনালোকে ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰিব। এইখনেই হৈছে দলগাঁৱৰ বীজ ফাৰ্ম আৰু এই বীজ ফাৰ্মত বিভিন্ন ধৰণৰ খেতি কৰা হয়। আৰু ইয়াতে এটা পুখুৰী আছে, আপোনালোকক দেখুৱাইছোঁ, এইটো স্ক্ৰীণত দেখুৱাইছোঁ। এই পুখুৰীটোত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ লগতে পৰুভূমি চৰাইসমূহ ইয়াতে পৰে, কিন্তু আজি পৰা নাই, এটাও দেখা নাই কিন্তু। আৰু ইয়াতে বিভিন্ন খেতি বাতি কৰে আৰু বহুতো শ বিঘা মাটি ইয়াতে আছে। আৰু এয়ে হৈছে দলগাঁও বীজ ফাৰ্ম।